Oh my God. আৰু চাওক পুৰা আন্ধাৰ পুৰা ইয়াতে বাছ আও আছে Oh my God. আমি গৈ আছোঁ গাইজ Oh my God. আমি এতিয়া আৰু আগলৈ যাম গাইজ আৰু এটা পাইছোঁ চাওক Oh my God. মনত কিবা এটা ফিলিংছ এটা আহিছে গাইজ Oh my God. চাওক নতুন হয় নেকি ভাই এইটো স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আৰু গাইজ আজিৰ ভিডিঅ'টো বেলেগ হ'ব গৈ আছে মোৰ ইউটিউবৰ মোৰ যিটো চেনেল আছে তাত এটা বেলেগ এটা ভিডিঅ' হ'ব গৈ আছে আজিৰ ভিডিঅ'টো আৰু গাইজ বহুত সাহস গোটাই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু গাইজ আপোনালোকেও নিজৰ সাহসত চাব ভিডিঅ'টো যদি ভয় লাগে ভিডিঅ'টো আপোনালোক নাচাব বুলি আশা ৰাখিলোঁ আৰু গাইজ মানে আজি যাম আমি এটা ভুটীয়া স্থানত মানুহে কয় এনেকুৱা এটা স্থান আছে আমাৰ ওচৰত মানে ভূত ওলাই বুলি কয় পূৰা মানে শ্মশান এটা আছে তো সকলো এইটো বুলিয়ে নহয় আচলতে প্ৰায়বিলাক শ্মশানতে ৰাতি হ'লে ভূত ওলায় তেনেকুৱা কয় আমি প্ৰমাণ কৰিব গৈ আছোঁ গাইজ ৰাতি সঁচাকৈ শ্মশানত ভূত ওলায় নেকি আমি যাম তাকো ৰাতি 12টা বজাত জীৱনত প্ৰথমবাৰৰ কাৰণে গৈ আছোঁ গাইজ আমি শ্মশানলৈ আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব শেষলৈ চাব তেতিয়াই গম পাব কি কথা কি ভিডিঅ' হ'ব গৈ আছে গাইজ আৰু মই অকলে নাযাওঁ বাৰু মোৰ লগত যাব দুজন সতীৰ্থ মানে এজন কেমেৰাত থাকিব আৰু এজন লাইটিঙত থাকিব লগতে আমি যাম ইয়াৰ পৰা মানে 11:30 আমি ওলাই যাম মানে 12টা বজাত আমি পোৱাকৈ যাম আৰু 12টা বজাত সেইটো শ্মশানত আমি গৈ পাম গাইজ বলক তেতিয়াহ'লে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মই ৰেডি কৰি লৈছোঁ মোৰ বাইকটো চাওক মোৰ ইউটিউবৰ লগতো আছে বাৰু ফেচবুকৰ যিটো পেজ আছে সেইটো লগতো আছে বাইকটো ৰেডি কৰি লৈছোঁ আৰু গাইজ মোৰ লগত যি দুজন যাব মোৰ ভাই এয়া লয়কজিত পেগুজি মোৰ আজিৰ ভিডিঅ'টো কেমেৰামেন হ'ব গৈ আছে আজিৰ মোৰ ভিডিঅ'টোত আৰু চাওক নিগম যি লাইটিঙত থাকিব মোৰ ভিডিঅ'টোত আৰু এতিয়া টাইমটো চাওঁ ভাই কিমান হৈছে কি কথা বহুত আমি চাওঁ টাইম তেতিয়া 9:37 হৈছে আমি যাম ইয়াৰ পৰা 11:30 বহুত এতিয়াও টাইম আছে বাকী আছে আমি ইয়াতে অলপ এনেকৈ কম কৰি কিবা কিবি টাইম পাছ কৰি পেলাই আমি যাম 11:30 আপোনালোকে ভিডিঅ'টো স্কিপ নকৰে চাই থাকিব আৰু গাইজ কি টাইম পাছ কৰিব লাগে এতিয়া মানে আমি টাইম পাছ অলপ লুডু খেলিলোঁ তেনেকৈ আৰু ফোনত কথা পাতিলোঁ লগৰবিলাকৰ লগত তো গাইজ আমি যাম আৰু অলপ পাছত পূৰা ঠাণ্ডাটো পৰি গৈছে আৰু এতিয়া অক্টোবৰ মাহ চলি আছে ইমান বাৰু ঠাণ্ডা লগা নাই যদিও মোৰ চৰ্দিও হৈ আছে সেইকাৰণে গাইজ যাম চাওক পূৰা এতিয়া আন্ধাৰ হৈ গ'ল পূৰা নিমাওমা পৰিৱেশ হৈ গৈছে আৰু গাইজ আমি যাবলৈ ৰেডি হৈছোঁ আৰু এতিয়া আমি যোৱাৰ আগত কি বস্তু লৈ যাম আপোনালোকক দেখুৱাম কিবা এটা খাই লওঁ বাৰু আৰু এটা লাইটাৰ আৰু মোবাইল থাকিব আৰু লগত বাইক থাকিব বেলেগ একো বস্তু আমি নিয়া নাই তাবিজ তেনেকুৱা একো নিয়া নাই তো জীৱনত প্ৰথমবাৰৰ কাৰণে আমি যাম শ্মশানত আৰু গাইজ চাওক মোৰ দুজন সতীৰ্থ ইয়াত বহি আছে ৰেডি হৈছোঁ যাবলৈ এয়া চাওক পূৰা বাইক চাইকো ৰেডি হৈ গৈছে আৰু মোৰ যিবিলাক সতীৰ্থ আছে তেওঁলোকেও ৰেডি হৈ গৈছে গাইজ আৰু এতিয়া টাইমটো চাম কিমান হৈছে চাওঁ ভাই টাইমটো চাওঁ এতিয়া পূৰা যাব হৈছে চাওক আপোনালোকে পূৰা আন্ধাৰ হৈ গৈছে এতিয়া চাওক টাইমটো 11:31 এতিয়া যাব হৈছে আৰু 29 মিনিট আছে আমাৰ যিটো স্থানত যাবলগীয়া স্থানত তো বলক তেতিয়াহ'লে আমি গৈ থাকোঁ আৰু গাইজ চাওক আমি গৈ আছোঁ এতিয়া এয়া চাওক পূৰা ৰাস্তা পূৰা খালী হৈ গৈছে গাইজ আমি গৈ আছোঁ এতিয়া চাওক এয়া আমি গৈ আছোঁ লাহে গৈ আছোঁ গাইজ চাওক পূৰা নিমাওমা অৱস্থা এতিয়া ৰাস্তাত কোনো মানুহে দেখি পোৱা নাই বাৰু এতিয়া পাইছোঁ আমাৰ যি জেগাত আছে এই জেগাত আমি আহি পাইছোঁ আপোনালোকক দেখুৱাম ভিতৰ ভাগত এতিয়া যাব চেষ্টা কৰিম চাওক গাইজ কিবা এটা চাউণ্ড আহি গৈছে গাইজ সঁচাকৈ পৃথিৱীত নেগেটিভ এনাৰ্জি বা ভূত আছে নেকি সঁচাকৈ আমি প্ৰমাণ কৰিব গাইজ গৈছোঁ যিমানেই নহওক পূৰা আমি আহি পাইছোঁ এতিয়া গাইজ আমি যাম ভিতৰলৈ এতিয়া অলপ ভয় লাগিছে বাৰু তোমাৰা ভাই Oh my God ৰাতি 12টা বজাত জীৱনত প্ৰথমবাৰৰ কাৰণে শ্মশান Oh my God চাওক প্ৰথমতে আমি আহিছোঁ চাওক এটা ভুটীয়া স্থান মানে য'ত আমাৰ শ্মশান গাইজ চাওক Oh my God লাইভ মে পেহেলি বাৰ Oh my God গাইজ কিবা এটা চাউণ্ড আহিছে নেকি Oh my God এয়া চাওক এটা শ্মশান এটা Oh my God আমি এতিয়া আৰু আগলৈ যাম গাইজ তাত টৰ্চটো মাৰ Oh my God আৰু আমি আগলৈ যাম আপোনালোকক আমি ডিষ্টাৰ্ব কৰিব অহা নাই সঁচাকৈ যদি আছে আপোনালোক ওলাব পাৰে একো নাই আমি জাষ্ট এটা ভিডিঅ' বনাব আহিছোঁ এক্সপিৰিয়েঞ্চ ল'ব আহিছোঁ তো গাইজ চাওক Oh my God ভাই কিবা ফিল হৈছে নেকি তহঁতৰ কিবা ফিল হৈছে নেকি ফিলটোতো এতিয়া হোৱা নাই বাৰু Oh my God আৰু চাওক পূৰা আন্ধাৰ
পুৰা ইয়াতে বাছ আও আছে অ' মাই গড আমি গৈ আছোঁ গাইজ অ' মাই গড আমি এতিয়া আৰু আগলৈ যাম গাইজ আৰু এটা পাইছোঁ চাওক অ' মাই গড মনত কিবা এটা ফিলিংছ এটা আহিছে গাইজ অ' মাই গড চাওক নতুন হয় নেকি ভাই এইটো নতুন হয় ন নতুন হ'ব চাগে নতুন হৈছে নতুন মানুহ তাত কিবা কৰি থৈছে চাওক মানুহ মৰিলে তাত আমাৰ ফুটে মানে নতুন হৈ চাগে গাইজ ভাই অ' মাই গড চাউণ্ড চাওক কিবা এটা আহিছে ন একদম অ' মাই গড গাইজ আমি গৈ থাকোঁতে ভিডিঅ'টো কৰিব নাপালোঁ কিবা এটা মেকুৰী এটা একদম পাৰ হৈ গুচি গ'ল তো মেকুৰীটোতো আমি ইমান ভয় কৰা নাই বাৰু তো এই স্থানতে গ'ল গাইজ সেই দেখিছানে সেইটো স্থানতে গ'ল অ' মাই গড ভাই টাইমটো এবাৰ চাই দিওঁ অথনি 12টা বাজিছিলে এতিয়া 12টা কিমান হ'ল অলপ টাইমটো চাই দিওঁ অ' মাই গড পূৰা চাওক এন্ধাৰ সেইটো দুটা নেকি একেলগে নেকি চাওক মৰাশালি শ্মশান পূৰা এইটো জেউৰা দিয়া আছে আৰু চাওক অ' মাই গড আমি আৰু ভিতৰত যাম ভয়ংকৰ ভিতৰবিলাকত আমি আৰু গৈ থাকিম গাইজ চাওঁ কিমান হৈছে 12:16 বাজিলে এতিয়া 12:16 আমি এতিয়া আৰু আগলৈ গৈ আছোঁ গাইজ চাওক পূৰা নিমাও পৰিৱেশ অ' মাই গড ভাই টৰ্চটো মাৰা ভালকৈ জীৱনত প্ৰথমবাৰ সেনেকুৱা গৈ পোৱা নাছিলোঁ বাৰু ভাই টৰ্চ মাৰ অ' মাই গড আৰু আগলৈ মাৰ হেই নাম মেনশ্যন নকৰিবা ভাই এইবোৰ নাপায় অ' মাই গড কিবা এটা আৱাজ এটা আহিছে পাইছোঁ নেকি কিবা আহিছে নেকি আৱাজ ভাই অ' মাই গড কিবা ফিল কৰিছা নেকি তহঁতে অ' গড 12:16 তাকো অচিনাকি জেগা এটাত জীৱনত প্ৰথমবাৰৰ কাৰণে অ' মাই গড সেইটো চাওক অ' মাই গড আৰু আমি গৈ আছোঁ আগলৈ এতিয়া ৰাতি 12:16 অ' মাই গড ভাই টৰ্চটো মাৰা ভালকৈ ভূত বিচাৰি আমি অব্যাহত ৰাখিছোঁ আমাৰ অভিযান জীৱনত প্ৰথমবাৰৰ কাৰণে ভূত বিচাৰি আমি ওলাইছোঁ গাইজ নেগেটিভ এনাৰ্জি ৱাও অ' মাই গড কিবা এটা আহিছিলে চাওক পূৰা এন্ধাৰ ৰাতি আৰু আমি আগলৈ যাম গাইজ